হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। স্পিৰিচুৱেল নলবাৰী শীৰ্ষক চিৰিজটিৰ দ্বিতীয়টি খণ্ডলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ এই নলবাৰী জিলাৰ হাৰিভাঙা গাঁৱৰ শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰত। শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তৰ্গত হাৰিভাঙা গাঁৱত এই শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ অৱস্থিত। আনুমানিকভাৱে 1662 পৰা 1664 খ্ৰীষ্টাব্দৰ মধ্যভাগত শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ আবিৰ্ভাৱ হৈছিল। জনপ্ৰবাদ অনুসৰি হাৰিভাঙা গাঁৱৰ পশ্চিম প্ৰান্তত অৱস্থিত হস্তেৰাথেৰ চুবুৰীত এগৰাকী অতিকৈ দুখীয়া বুঢ়ীয়ে বাস কৰিছিল। সেই বুঢ়ীগৰাকীৰ ঘৰলৈকে এদিন এগৰাকী আলহী হঠাৎ আহি উপস্থিত হৈছিলহি। আৰু আলহী উপস্থিত হৈ বুঢ়ীগৰাকীক কৈছিল, হে মা, মই বহুত দূৰৰ পৰা আহিছোঁ, মোৰ বহুত ভাগৰ লাগিছে। আপুনি যদি অনুমতি দিয়ে তেনেহ'লে মই আজি আপোনাৰ ঘৰতে বিশ্ৰাম কৰিব বিচাৰোঁ। সন্ধিয়া হৈছিল, সেয়ে আলহীৰ অনুৰোধ নুই কৰিব নোৱাৰি বুঢ়ীজনীয়ে আলহীক এৰাতিৰ বাবে তেওঁৰ বাসস্থানত বিশ্ৰাম কৰিবলৈ অনুমতি দিছিল। অতিকৈ দুখীয়া বুঢ়ীজনীয়ে যথৈকিঞ্চিত পাৰে আলহীক শুশ্ৰূষা কৰি নিশা নিজৰ বিচনাতে আলহীক শুবলৈ দি তেওঁ নিজে মাটিত শুইছিল। আৰু শুই থাকোঁতে বুঢ়ীয়ে মাজনিশা সপোনত স্বয়ং পৰম ব্ৰহ্মক দেখা পালে। সপোনত ভগৱানে তেওঁক তেওঁৰ ঘৰৰ ওচৰতে থকা বকুল এজোপাৰ তলত এটি গোসাঁইৰ বিগ্ৰহ আছে বুলি দেখালে। গতিকে খান্দি উলিয়াই বিগ্ৰহটো মন্দিৰত স্থাপন কৰি ধূপ ধূনা জ্বলাই নাম কীৰ্তন কৰি পূজা অৰ্চনা কৰিবলৈ তেওঁক ভগৱানে সপোনতে ক'লে। ৰাতিপুৱা সাৰ পাই উঠি বুঢ়ীয়ে দেখে নিশা তেওঁৰ ঘৰত থকা আলহীগৰাকী বিচনাত নাই। যেতিয়া আলহীক নেদেখিলে বুঢ়ীৰ মনত সন্দেহ উপজি নিশা সপোনত দেখা কথাখিনি গাঁওবাসীৰ আগত বুঢ়ীয়ে ক'লে। আৰু গাঁওবাসীয়ে বুঢ়ীয়ে কোৱা সেই ঠাইডোখৰতে খান্দিবলৈ আৰম্ভ কৰিলে। আৰু কিছুদূৰ খন্দাৰ পিছত এটি ক'লা ৰঙৰ মূৰ্তি আবিৰ্ভাৱ হ'ল। প্ৰথম অৱস্থাত বিগ্ৰহটো বুঢ়ীজনীৰ ঘৰতেই স্থাপন কৰা হ'ল। আৰু এই কথাটি বনজুইৰ দৰে চাৰিওফালে বিয়পি পৰিল। আৰু কলীয়া গোসাঁইক চাবলৈ বুঢ়ীৰ চোতাল লোকে লোকাৰণ্য হৈ পৰিল। তাৰ পিছত চুবুৰীবাসীয়ে মূৰ্তিটো বুঢ়ীগৰাকীৰ ঘৰৰ পৰা আনি মূৰ্তিটো উদ্ধাৰ হোৱা ঠাইডোখৰৰ ওচৰতে এটি মন্দিৰ সাজি তাত মূৰ্তিটো প্ৰতিষ্ঠা কৰিলে। এনেকৈ কিছু বছৰ গৰকি যোৱাৰ পিছত শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ মাহাত্ম্যৰ কথা সেই সময়ৰ আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কাণত পৰিলেগৈ। আৰু স্বৰ্গদেৱে মন্দিৰ পৰিচালনাৰ সহায়াৰ্থে চাৰিপুৰা ভূমি শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰৰ নামত দান কৰিছিল। আৰু পিছলৈ 1911-12 খ্ৰীষ্টাব্দৰ মাজত সেই ভূমিলৈ শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ মূৰ্তিটো স্থানান্তৰিত কৰা হৈছিল। প্ৰথমে খেৰ কাঠ বাঁহেৰে নিৰ্মিত
মন্দিৰ আছিল আৰু পিছলৈ লাহে লাহে পৰ্যায়ক্ৰমে আজিৰ এই ৰূপলৈকে ৰূপান্তৰিত হ'লহি। হাৰিভাঙাবাসীৰ অশেষ কষ্ট আৰু শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ আশীৰ্বাদৰ ফলত মন্দিৰটি আজি এই ৰূপত গঢ় লৈ উঠিছে। প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখে শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰৰ চৌহদত এদিনীয়া ধৰ্মসভাৰ আয়োজন কৰা হয় আৰু ইয়াৰ সমান্তৰালভাৱে হাৰিভাঙা গাঁও উন্নয়ন সভা মহোৎসৱো 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। দুয়োটি উৎসৱতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজেৰে মন্দিৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে। শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ মাহাত্ম্য আৰু আশীৰ্বাদৰ ফলত অপুত্ৰকে পুত্ৰ পোৱা, নিৰ্ধনীয়ে ধন পোৱা, অন্ধজনে চকু পোৱা আৰু বন্ধ্যা নাৰীয়ে সন্তান লাভ কৰা বহুতো উদাহৰণ এই অঞ্চলত আছে। আৰু হয়তো শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ মাহাত্ম্য আৰু এই অলৌকিক শক্তিৰ কাৰণেই 1 মাঘৰ হিম চেঁচা মহৰ শিং কঁপোৱা শীতকো নেওচি কলীয়া গোসাঁই মন্দিৰৰ বাকৰিত লাখ লাখ ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হয়। সকলোৱে নিজৰ অভীষ্ট সাধন কৰাৰ উদ্দেশ্যে শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। ধৰ্মসভা আৰু গ্ৰামোন্নয়ন সভা মহোৎসৱৰ উপৰিও শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ প্ৰাংগণত দৌল উৎসৱ, ভাগৱত চক্ৰ ইত্যাদি উদযাপিত কৰা হয়। কলীয়া গোসাঁই মহাপ্ৰভুৰ মন্দিৰৰ চৌহদত এটি দৌল নিৰ্মাণ কৰা হৈছে। দৌল যাত্ৰাৰ উৎসৱৰ সময়ত শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ বিগ্ৰহটি এই দৌলতে ৰখা হয়। আৰু ইয়াৰ ওচৰতেই মন্দিৰৰ চৌহদত মন্দিৰ পৰিচালনা কমিটিৰ অফিচৰ সৈতে অতিথিশালা নিৰ্মাণ কৰি থকা হৈছে। মন্দিৰ চৌহদতে এটি ৰজাদিনীয়া পুখুৰী আছে।
বৰ্তমান শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভুৰ মন্দিৰটি অসম পৰ্যটন বিভাগৰ অন্তৰ্ভুক্তি হৈছে। বিভাগটোৱে ইতিমধ্যে শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰক লৈ বহুতো পৰিকল্পনা হাতত লোৱা পৰিলক্ষিত হৈছে। আমাৰ আজিৰ খণ্ডটি চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই স্পিৰিচুৱেল নলবাৰী শীৰ্ষক চিৰিজটি চাবলৈ নাপাহৰিব। আৰু অৱশেষত প্ৰভু শ্ৰী শ্ৰী কলীয়া গোসাঁয়ে আপোনালোক সকলোকে কুশলে ৰাখক, এই প্ৰাৰ্থনাৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।